নমস্কাৰ জনাইছোঁ সকলোকে। আজি এই শাওণ মাহৰ পবিত্ৰ প্ৰথমটো সোমবাৰ। আজি এতিয়া মই শিৱ মন্দিৰ দৰ্শন কৰিবলৈ যাব ওলাইছোঁ। এয়া চাই থকা আপোনালোকে মই গৈ আছোঁ। এতিয়া মই বৰ্তমান দোকানতে ফল মূল কিনি ল'লোঁ। ফল মূল কিনাৰ পিছতে মই ইয়াতে ধূপ চাকি বন্তি কিনি ল'লোঁ ধুনীয়াকৈ। থালখনত মই ধূপ চাকি বন্তি এনেকৈ লৈ গৈ আছোঁ। মন্দিৰৰ ভিতৰলৈ সোমাইছোঁ। সোমাই গৈ মই এতিয়া প্ৰথমতে মন্দিৰ শিৱলিংগত পানী ঢলা স্থানলৈ গৈ আছোঁ। আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ। আজি বহুতো ভক্তবান ৰাইজৰ সমাগম হৈছে, বহুত ভিৰ হৈছে, সেইকাৰণে ইয়াতে লাইন পাতি যাব লগা হৈছে। ইয়াতে লাইন পাতি আছোঁ। লাইন পাতি পতাৰ পিছতে মই শিৱলিংগৰ পানী ঢলা স্থানলৈ গৈ আছোঁ। মই ফুল বেলপাত আৰু পানী ইয়াতে ঢালিম। ফুল বেলপাত পানী ঢলাৰ পিছতে মই ইয়াতে চাকি বন্তি জ্বলালোঁ। চাকি বন্তি জ্বলোৱাৰ কিছু সময়ৰ পিছতে মই বাবাক দৰ্শন কৰিলোঁ। বাবাক দৰ্শন কৰি সেৱা ল'লোঁ। এই শাওণ মাহৰ পবিত্ৰখনে আপোনালোকৰ সকলোৰে দিনবোৰ শুভ